নমস্কাৰ, মোৰ অন্যটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া দেখিছে নহয়, ভাইটি বাইক চলাইছে, তাৰপিছত মই উঠি আহিছোঁ, এতিয়া ভিডিঅ' কৰি আহিছোঁ। এতিয়া মানে আমি নাওজান ষ্টেচনলৈ বুলি আহি আছোঁ। ভাইটি আহিছে, সি মোক থৈ গুচি যাব, তাৰপিছত লগত বৌ আৰু খুৰীৰ ভণ্টি যাব। এতিয়া আমি দুজনী নাওজানত লগ হ'ম। এয়া পাইছোঁহি টাউন, দেখিছোঁ। এইটো ভাইটি, এয়া বৌ আগত পালেহি, মিঠাই কিনি লৈছে, ময়ো কিনি লওঁ। এতিয়া আমাক থৈ ইহঁত দুটা গ'লগৈ। এফালে বৌ আৰু ভণ্টি গৈ আছে। এয়া আমাৰ নাওজান ষ্টেচন, এজনী মই আহি আছোঁ। এতিয়া ষ্টেচন পাই গ'লোহি। এয়া অংকিতা, বৰ্ণালী, বহুত দিনৰ লগ পাইছোঁ। এইফালে টিকট কাটি লৈছোঁ কমাৰবন্ধা ষ্টেচনলৈ বুলি। এয়া ট্ৰেইন আহি গ'ল, উঠি লওঁ আমি এতিয়া। বহি লৈছোঁ এতিয়া তিনিজনী। এতিয়া আহি আমি ইয়াত ফৰকাটিং ষ্টেচন পাই গ'লোহি। ইয়াতে মোৰ লগৰ এজনী ৰৈ আছে মোৰ কাৰণে। তাইক মই ফটো ফ্ৰেম এটা বনাব দিছিলোঁ। তাইক এতিয়া লগ কৰি লওঁ। এয়াত তাইৰ কাৰণে সৰু এটা মৰমৰ উপহাৰ। তাৰপাছত এইজনী মোৰ লগৰ এজনী লগ পাই গ'লোঁ। যিহেতু 5 মিনিটমান সময়ৰ কাৰণেহে লগ পাইছিলোঁ, এয়া একপি ফটোকে মাৰি ল'লোঁ। তাৰপিছত নেক্সট ষ্টেচন কমাৰবন্ধা পালোঁহি। এতিয়া তাৰ পৰা নামি এই দোকানত কিবা এটা কিনি লৈ বোলে এফালে পেহাও পালেহি আমাক নিবলৈ। এয়া বৌহঁত আগত গৈ আছে, তাৰপিছত ভণ্টি মই পেহা গৈ আছোঁ। আকৌ অলপ দূৰ আহি এয়া কফি আৰু বিস্কিট কিনি দিছে। এফালে পেহাও খাই লৈছে। তাৰপাছত এয়া তিনিটা আহি আছোঁ আৰু পামগৈ আৰু বেছি দূৰ নাই। ৰাস্তাৰ অৱস্থা দেখিছেনে? এইকেইদিন ধাৰাসাৰে বৰষুণ দি আছে ন, গোটেই বোকা। এতিয়া এয়া আহি পাইছোঁহি আৰু ওচৰতে ইটা ভাটা এটা আছে মানে। ফাইনেলি পাই দিলোঁ। কৈ দিয়া আকৌ, তুমি কৈ দিয়া। এতিয়া পথাৰেদি যাব লাগিব মানে অৱস্থা। বহি দেখুৱাই দিয়া, এই খুলি লৈছে। এইফালে ৰাস্তা হ'ল এইটো। তাৰপৰা গাড়ী ইয়াতে থ'ব লাগিব। ৰাস্তাৰ গতি, এয়া চেণ্ডেল হাতত। মই পুৰা কোচাই ল'লোঁ। একদম পথাৰৰ মাজত আছেগৈ দেই ঘৰটো। এইফালে ৰাস্তা মানে সেইফালে বেয়া, সেইকাৰণে এতিয়া এনেকৈ আহিব লগা হৈছে আৰু উপায় নাই আৰু। মোৰ হাতত এয়া আহি আছোঁ, এনেকৈ বেছি দূৰ নাই আৰু। আগফালে আৰু এটা ৰাস্তা আছিলে, কিন্তু সেইটো আৰু বেছি বেয়া, সেইকাৰণে এনেকৈ আহিব লগা হ'ল। এজনী মই আগুৱাই নিবলৈ আহিছে। আইনো আমাৰ ছোৱালী পাই গ'লোহি। বোলে বৌক দেখুৱাই দিয়া। তাইলে বুলি অনা ফ্ৰেমখন এয়া মোকে আনবক্সিং কৰিব দিলে। এইখন কেনেকুৱা লাগিছে জনাবচোন কমেণ্টত। ফটোখনৰ লগত তাইও মোৰ বাবে এটা গিফ্ট আনিছিলে, বহুত ধুনীয়া লাগিছে, আপোনালোককো দেখালোঁ। এতিয়া চাহ দিছে, খাই লওঁ। আগবেলা ইমান ধুনীয়াকৈ ৰ'দ দি আছিলে, দেখিছেনে? এতিয়া আকৌ বৰষুণ যাক আহিলেই। এতিয়া মানে আমি আকৌ সন্ধিয়া সময় হ'ল, দোকানলৈ বুলি আহি আছোঁ। এফালে পেহীও আগত গৈ আছে। সন্ধিয়া সময় কেমেৰাৰ কোৱালিটি ভাল নহয় দেই। হাই এটা দি দিয়া আৰু তুমি। এতিয়া এয়া দোকান পাই গ'লোহি। পেহী নিজেই লাগি গৈছে দোকানী। তাৰপাছত এফালে পকৰি আনিলে, পিঁয়াজৰ লগত খাই লওঁ। এইফালে আমাৰ আইনুজনী চাওকচোন, কেনেকুৱা লাগিছে কমেণ্টত জনাব। ছোৱালীজনী আমাৰ নাচিবলৈ চেষ্টা অকণ কৰিছে। আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লওঁ আৰু ইমানেই। ভাল লাগিলে আজিৰ ভিডিঅ'টো লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। পুনৰ অন্য এটি ভিডিঅ' লগ পাম। বাই।